हेलो एवरीवन स्वागतम जनाइছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আশা কৰোঁ সকলোৰে ভাল মোৰো ভালে আজি ভিডিঅ'টো ঘৰৰ পৰা আৰম্ভ কৰিছোঁ আৰু দিনটো কি কৰোঁ কি নাই দেখাম আৰু আজি যাম আমি মামাৰ ছোৱালীজনীক ভাত খুৱাবলৈ ইয়াতে নিয়ম আছে প্ৰেগনেন্ট হ'লে 7 মাহৰ পিছত ভাত খোৱা নিয়ম আছে আৰু আমি আজি তালৈ যাম বাহঁত গ'ল বা ভণ্টি মা গ'ল আৰু মই অলপমান দেৰিকৈ যাম ছোৱালীজনীৰ লগত আৰু মই এটা ৰেচিপি বনাইছোঁ দেখাম চাব মোৰ যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট আৰু সাবস্ক্ৰাইব কৰিব মই বনাবলৈ লৈছোঁ আজি হানি চিকেন আৰু এতিয়া মই চিকেনখিনি ধুই আনিলোঁ ধুই আনি অলপ সৰু সৰুকৈ পাতলা পাতলা স্লাইচ কৰি কাটি ল'ম ভিডিঅ'ত দেখুৱাৰ দৰে এনেদৰে কাটি ল'ব মোৰ চিকেনখিনি কটা হৈ গ'ল আৰু ইয়াতে মই দিছোঁ নিমখ আৰু নিমখটো আন্দাজ মতে দিলেই হ'ব মই যেহেতু আধা কেজি মাংস লৈছোঁ আৰু ইয়াত দিম মই এতিয়া পিঠাগুড়ি 3 চামুচ দিম আৰু মই ইয়াত এতিয়া দিম কৰ্ণফ্লোৰ মই 2 চামুচ দিছোঁ আৰু ইয়াত দিব লাগিব বেকিং পাউডাৰ আধা চামুচৰ কম দিব লাগে আৰু ইয়াত এতিয়া মই দিম হালধি দিয়াৰ পিছত মই এইখিনি ভালদৰে মেৰিনেট কৰি আধা ঘণ্টাৰ বাবে ৰেষ্ট হ'বলৈ থৈ দিম এতিয়া মই এইখিনি ফ্ৰাই কৰি আছোঁ অলপ মাংসখিনি অলপমান ফ্ৰাই কৰি ল'ব লাগিব আধা ঘণ্টা মেৰিনেট কৰি থোৱাৰ পিছত আৰু অলপ আছে আৰু ইয়াতে দিব লাগিব অলপমান আদা আৰু অলপমান কুটি লোৱা নহৰু এইখিনি মই ভালদৰে তেলত ভাজি যিখিনি তেলত মই মাংসখিনি ফ্ৰাই কৰিছিলোঁ সেইখিনি তেলতে মই ভাজিছোঁ ইয়াত আৰু ইয়াতে মই এতিয়া দিম টমেটো চচ আৰু হানি যেহেতু হানি চিকেন বনাইছোঁ হানিটোতো দিবই লাগিব এইখিনি অলপ উতল অহাৰ পাছত মই ইয়াতে চিকেনখিনি দি দিছোঁ চিকেনখিনি দি ভালদৰে লৰাই এইখিনি গ্ৰেভি হৈ যোৱা শুকান হ'ব লাগিব গ্ৰেভিও নহয় ঠিক এইখিনি ৰেডি হৈ গ'ল আৰু গাৰ্নিচিঙৰ বাবে মই ইয়াত দিছোঁ বগা তিল আৰু মই এতিয়া আহি পালোঁ মামাৰ ছোৱালীজনীৰ ঘৰত আৰু কিমান কি দেখাব পাৰোঁ নাজানো ভিডিঅ'টো চাই যাব স্কিপ নকৰাকৈ নজনাকে নুবুজাকে পৰিলো তোমাৰে প্ৰেমতে চুৱানা পৰিলো তোমাৰে প্ৰেমতে নভবাকে পগলা হৈ বিচাৰো তোমাকে কাষতে চুৱানা বিচাৰো তোমাকে কাষতে নোৱাৰো থাকিব আজি আছিল মাছ ফ্ৰাই আৰু আছিল চালাড এয়া আছিল তিতা গুড়া দি বনোৱা মাছ আৰু এয়া মই বনোৱা হানি চিকেন নুবুজাকে পৰিলো তোমাৰে প্ৰেমতে
চোৱানা পৰিলো তোমাৰে প্ৰেমতে নভবাকে পগলা হৈ বিচাৰো তোমাকে কাষতে চোৱানা বিচাৰো তোমাকে কাষতে নোৱাৰো থাকিবলে অকলে অকলে গুচি যাম দূৰণিলে তোমাকে নাপালে নজনাকে নুবুজাকে ইয়াতে অলপ সময় থাকিলেও ভালদৰে ভিডিঅ' কৰা নহ'ল, ভালো নালাগে। সকলোকে বাই কৰি ওলালোঁ। এয়া আছিল খুচি। নুবুজাকে পৰিলো তোমাৰে প্ৰেমতে চোৱানা পৰিলো তোমাৰে প্ৰেমতে নভবাকে পগলা হৈ বিচাৰো তোমাকে কাষতে চোৱানা। কালি আৰু ভিডিঅ' কৰা নহ'ল, সেইটো নেক্সট ডে ভিডিঅ' হয়। আমি আহিলোঁ দশমী চাবৰ কাৰণে সকলোৱে। আমাৰ ইয়াতনো কেনেদৰে হয় চাব দেখাম আজি। আৰু এয়া মাহী হয়, আৰু এয়া মোৰ শাহুমা, এয়া ভাগিনকতো আপোনালোকে দেখিছেই। আৰু এয়া আমাৰ ওচৰৰে বৌ। সকলো আহিছোঁ আমি দশমী চাবৰ কাৰণে। ভাল লাগে ইয়াত দশমী চাই। দিন গুনছি যে তারে, শিউলি মাখা গল্প
শিউলি ফুলের নলুক দেব দেব কাচের চুড়ি শিউলি ফুলের নলুক দেব দেব কাচের চুড়ি খোপায় আমি বেঁধে দেব হলুদ সোনা ঝুরি দুপুর দেব ঝুমকোলতার কল্পপাড়ের শাড়ি শালুক ফুলের মেঘ মলুকে হাওয়ায় টানে গাড়ি ও কাশফুলের ওই দুধ সাদা রং আকাশ বুঝি সাজে অন্ধকারে রাত পেরিয়ে আলোর বাঁশি বাজে দুগ্গা এলো মন লাগে না রে বুকের ভেতর ঢ্যাঙ্করা পর বান্তি বাজে রে দুগ্গা এলো মন লাগে না রে বুকের ভেতর ঢ্যাঙ্করা পর বান্তি বাজে রে দুগ্গা এলো 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 মাঝে আমার দশভুজা আগলে রাখে সব ধন ধান্য পুষ্পে বা সাজাবো মাঝে আমার দশভুজা আগলে রাখে সব ধন ধান্য পুষ্পে বা সাজাবো হাজার বিপদ ঘনিয়ে এলে করবো না আর ভয়ে সবাই মিলে বলো এবার দুর্গা মায়ের জয়ে সব ভালো হোক দুহাত পেতে মায়ের কাছে যাই আশ্বিনের শরৎ প্রাতে আনন্দ গান গাই দুগ্গা এলো মন লাগে না রে বুকের ভেতর ঢ্যাঙ্করা পর বাতি বাজে রে দুগ্গা এলো মন লাগে না রে বুকের ভেতর ঢ্যাঙ্করা পর বাতি বাজে রে দুগ্গা এলো 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 আমি দশমী চালোঁ এইখিনি শেষৰখিনি আৰু আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব